সো হেল্ল' গাইজ, বহুত দিন পিছত আজি আমি আৰম্ভ কৰিব ওলাইছোঁ আমাৰ ইউটিউব চেনেল ইউনিক বয় বনিজ গাইজ। চ' গাইজ, যদি তোমালোকে নাজানা মই ভিডিঅ' কিহৰ কাৰণে দিয়া নাই তেনেহ'লে তোমালোকে চেনেলটো ভিজিট কৰিব, ভালকৈ তোমালোকে গম পাবা। তেনেহ'লে ব'লা গাইজ, আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। परी लड़कों का कितना अच्छा होता है ना, वो कहीं भी खड़े होकर सुसु कर सकते हैं। क्या फायदा, उनको जो चीज चाहिए वो तो लड़कियों के पास रहती है ना। यस, लड़की के पास तो बहुत छोटा वाला होता है और लड़का के पास बहुत बड़ा वाला होता है। गोदमाड़ा खाबी गोदमाड़ा। এনেকুৱা ভিডিঅ' দেখিলেতো সকলোৰে থিয় হৈয়ে যাব, ছোৱালীসকলেও শুই থাকিব আৰু ল'ৰাসকলেও থিয় হৈ থাকিব। ভণ্টিটোৰ ওচৰত মোৰ এটাই অনুৰোধ, তুমি তলৰটো খুলি আমাক হোৱাটছআপ কৰা। हे प्रभु, हे हरि राम कृष्ण जगन्नाथ प्रेमानंद, ये क्या हुआ? চোৱা মইনা, তোমাৰ পিছততো জংঘলটো আছে। মই প্ৰথমতে মোৰ পেণ্টটো খুলিলোহেঁতেন, ইয়াৰ পিছত মই জাংগীটো খুলিলোহেঁতেন, পিছত মই জংঘলত তোমাক লৈ গ'লোহেঁতেন। तो बेटा एक काम कर, सरसों का तेल लगा के उल्टा लेट जा। প্ৰথম ভণ্টিৰ নিচিনা আকৌ আহিছে। লিপ কৰা বেলেগ এটাত যোৱা। प्ले स्टोर ढूंढ लिया पर वो गेम नहीं मिला जो उसने मेरे साथ खेला था। নহয়, ভণ্টি ঠিকেই কথা কৈছে। আমি একেলগে বহুত কেইজনে ফ্ৰী ফায়াৰ খেলিছোঁ, ল'ৰা ছোৱালী সকলোৱে মিলি জুলি আমি ফ্ৰী ফায়াৰ খেলিছোঁ আৰু ফ্ৰী ফায়াৰটো বেন হৈ গ'ল আৰু নাথাকিল। আমি ফ্ৰী ফায়াৰটো নাপাওঁ আৰু প্লে ষ্ট'ৰত, সেইকাৰণে ছোৱালীটো এনেকুৱাকৈ কৈছে। बेचारी कितनी सीधी है बेटा, आप गलत जगह सर्च कर रहे हो, क्रोम पे ढूंढो। এই ছোৱালীটো হয়তো নাজানে, ক্ৰমত কোনো খেল পোৱা নাযায়। ছোৱালীটো নাজানে, নেখেলে না। ক্ৰমতো অনলি গ'ড মাৰা খেলে পোৱা যায়। प्यारी समझ गई। গ'ড মাৰা খেল পোৱা যায়। দেখে চালাতে পারো না। এক্সিডেন্টের জন্য গড মারা বান্ধবী, গড মারা দিবি। হেল্ল' গাইজ, কেনেকুৱা লাগিল তোমালোকৰ ভিডিঅ'টো? যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে, তোমালোকে যদি ইয়ালৈকে তোমালোকে ভিডিঅ'টো চাইছা তেনেহ'লে ভিডিঅ'টোত লাইক কৰি দিবা প্লিজ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু গাইজ, তোমালোকে ধুনীয়া ধুনীয়া কমেণ্ট কৰিবা, মই ধুনীয়া ধুনীয়া ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। আৰু তোমালোকে শুনা, মই মানে অসমত নাই, মই বেংগলৰত আছোঁ। তোমালোকে চাইছা মই ক'ত বহি ভিডিঅ' বনাই আছোঁ, তোমালোকে চোৱা। এইটো এটা পাৰ্ক হয় আৰু বৰ্তমান বাজিছে 12টা বজাত। পাৰ্কত কোনো মানুহ নাথাকে, সেইকাৰণে মই ভিডিঅ'টো বনালোঁ আৰু বনাম। গাইজ, তোমালোকে ভিডিঅ'টো লাইক কৰিবা আৰু মোক ছাপোৰ্ট কৰিবা। আজিৰ কাৰণে বাই বাই গাইজ, বাই বাই।